ৰূপত উপস্থাপন কৰে মই বেলেগ ক'বলৈ কৈছে নেকি নাই মই বুলি নাই জীয়াই থাকিবলৈ কৈছোঁ ৰাইজ মই বিদায় মাগিছোঁ খগেন গগৈ গান উপভোগ কৰক আজি খগেনে গোটেই ষ্টেজটো খগেনে কেছটো নগেন কৰি পেলাব মই এইকাৰণে কেছটো নগেন কৰিব বুলি কৈছোঁ যে অহা 9 তাৰিখে সমগ্ৰ অসমত কেছটো নগেন নামৰ এখন ছবি আহি আছে য'ত কণ্ঠদান কৰিছে অলপ পিছতে ইয়াত কণ্ঠ নিগৰাব দিক্ষুৱে আপোনালোকে কেছটো নগেন চাব মই আজিৰ কাৰণে আপোনালোকৰ পৰা বিদায় মাগিছোঁ শুভৰাত্ৰি আৰু মোৰ বন্ধুক মই শুভকামনা জনাইছোঁ যে আজি গোটেই মঞ্চটো ৰগীন কৰি তোলে তই চিনেমা এডভাৰটাইজ কৰিব আহিছ হা চিনেমা নাথাকিলে নাচি যায় নাচি যায় অ' ভনী ৰহেন্দ যা তই যাবিগে নেকি এতিয়া যা